আচ্ছা শুন হেৰি নহয় আমাৰ অসমৰ কথা কৈছোঁ মই ব্যৱসায় যে আমি কৈছোঁ জানো ব্যৱসায় কোনে ভালকৈ কৰিব জানে কচোন আমাৰ মানে অসমত কোনটো জাতিয়ে দেই আমাৰ ইয়াতো ঢেৰ আছে বেংগলী আছে ধৰ বিহাৰী আছে মাৰোৱাৰী আছে কোনে ভালকৈ ব্যৱসায় কৰে কচোন মাৰোৱাৰী কৰে মাৰোৱাৰী কৰে তাৰপিছত কোনে কয় বেংগলী বা বিহাৰীখিনি কয় আমাৰ অসমীয়াখিনি ব্যৱসায় কৰিব জানে ন অসমীয়াখিনি জানে কিন্তু ভাৰতবৰ্ষত যদি চাবলৈ যাওঁ নহয় ভাৰতবৰ্ষত কোনে ভালকৈ ব্যৱসায় কৰে কয় জানো গুজৰাটীকেইটা নিচিনা বোলে ভাল ব্যৱসায় নাই গুজু বুলি কয় গুজু নিচিনা ভাল ব্যৱসায় নাই তো সেই ওপৰতে এটা কাহিনী এটা শুনাং দেই মই এবাৰ কি হ'ল বেংগলী মানুহ এটা দোকান এখন খুলিলে মানে ডিপাৰ্টমেণ্টেল দোকান তাত চব পায় আৰু A to Z পায় মানে তো একদম বেজিটোৰ পৰা মানে একদম এভৰিথিং পায় তাৰমানে তো দোকানত আৰু খুলিলে এমাহ দুমাহ তিনিমাহ ছমাহ গ'ল বিকিবা এটা ভাল হোৱা নাই বেংগলী মাথা বেয়া কি কৰোঁ কি নকৰোঁ চিন্তা কৰি আছে অঁ বুজিছে নাই দোকান বন্ধ কৰোঁ নে চলাই যাম ঠিক সি সময়তে এটাই তাৰ মেনেজাৰ এটা ক'লে যে হেৰি বোলে এডভাৰটাইজ এটা কৰি দিয়ক চেলমেন লাগে ভাল তাৰ চেলমেন লাগে বুলি সি এডভাৰটাইজ কৰি দিলে পিছদিনা এগাল আহিলে তাৰপিছত ৰিকুৱেষ্ট ৰিকুৱেষ্ট নহয় তাৰপিছত এই লিষ্টখন চালে দেখিলে গুজৰাটী এটা আছে মেনেজাৰটোৱে তাক ওপৰত দিলে বুজিছেনে গুজৰাটীখিনি বৰ ভাল ব্যৱসায় এইটোক ঠকচোন হ'ব তেতিয়াহ'লে বোলে একদম চব এগ্ৰিমেণ্ট কৰি তাক চাকৰিটো দি দিলে যেতিয়া এদিন গ'ল দুদিন গ'ল তিনিদিন গ'ল মালিকে ৰাতি আহে যে হয় 9টামান বজাত চাই একদম ধুনীয়া চেল হৈছে এই গুজৰাটীত খোৱা পইচাৰ পৰা ইমান ধুনীয়া চেল হৈছে অঁ কি কৰিব লাগিব ইয়াক বোলে চাব লাগিব দেই তাৰপিছত আৰু খেলটো কি কি চেল কৰে পিছদিনা ঠিক মালিকটো মালিক আৰু ন 11-12 বজাত আহে ঠিক আহিছে আহি দেখিছে গুজৰাটীতে একদম মানে মানুহ তাক পতাই আছে বুজিছেনে আপোনাৰ বোলে চিন্তা কৰিব নালাগে এই 6,000 টকা হৈছেতো এই বাদ দিয়ক আপুনি হেৰি কৰিব নহয় আপুনি যেতিয়া বৰশী টোপাব যাব আপোনাৰ চেহেৰাটো মানে ইমান ধুনীয়া যদি কলা পৰি যায় কি হ'ব আপুনি এটা টুপি আমাৰ ইয়াত ধুনীয়া টুপি এটা আছে বৰ ধুনীয়া টুপি আছে এটা লৈ যাওক তাৰপিছত আৰু সি গৈ কিনে চালে সঁচাকৈ ধুনীয়া টুপি আছে 1100 টকা দি কিনে টুপি এটা কিনিলে লগে 7,000 হৈ গ'ল তাৰপিছত আকৌ তাক টুপি পিন্ধাইছে আকৌ বুজিছেনে গুজুটো সি কৈছে কি এই বোলে হেৰি কওক দাদা বোলে আপোনাৰ এই জোতাযোৰ যে এইযোৰ বৰশী টোপালে বেয়া হৈ যাব আপোনাক এইযোৰ জোতা দেখাইছোঁ এই ধুনীয়া জোতাযোৰ থৈ দিয়ক অকল বৰশী টোপা দিনকেইটাত আপুনি এইযোৰ পিন্ধিব একদম মানে আপোনাৰ একো অসুবিধাই নাপাব আৰু ইমান কমফৰ্টেবল জোতা তাৰপিছত চালে জোতাযোৰ বৰ ধুনীয়া জোতা এইযোৰ কেইটকা বোলে এইযোৰ 1,400 টকা পেক কৰি দিয়া তাৰপিছত আৰু গ'ল তাৰপৰা কৈছে হেৰি নহয় বোলে আপোনাৰ এই ড্ৰেছযোৰ বেয়া হৈ যাব নহয় এইবোৰ ড্ৰেছ নহয় নহয় বৰশীটো বনাব আপোনাৰ পিন্ধা ড্ৰেছ আছে ড্ৰেছ এযোৰ দিলে ড্ৰেছযোৰ আকৌ বহাই দিলে ছাতি এটা ল'লে বুলি ক'লে ছাতিও এটা ল বুলি ক'লে এনেকৈ কওঁতে লাষ্টত কৈছে আপুনি বোলে এইবোৰ একো চিন্তা কৰিব নালাগে আপোনাৰ চব ক্লিয়াৰ হৈ যাব মই ক্ৰীম এটা দিওঁ এই ক্ৰীমটো 1200 টকা কিন্তু আপুনি সেই লগাই কিনে যাব তাত একো আপোনাৰ অসুবিধা নাপায় চানবাৰ্ণ নহয় গৈছে এনেকৈ কৰি কিনে তাক 14,000 টকা বিল বনাই কিনে মানুহটোক দিছে আৰু মানুহটোৱে কিমান কিনিব আহিছিলে মানুহটোৱে ধুনীয়াকৈ বস্তুখিনি পেকিং কৰি কিনে লৈ কিনে ছেটিছফাই হৈ গ'লগৈ তাৰপিছত মালিকে আহিছে নহয় মালিকে কৈ একদম আহি কিনে কৈছে বাপৰে বাপ এই 3 দিনত যে চেল কেনেকৈ বাঢ়িছে মই এতিয়াহে গম পালোঁ তুমি ইমান ধুনীয়াকৈ
সেই মানুহটোৱে যে 6,000 টকা হৈ থাকোঁতে তুমি 12,000 13,000 কৰি পঠিয়ালা বিৰাট ভাল লাগিলে দেই তোমাক কৈছে তেতিয়া গুজুৱে কৈছে কি বুজিছেনে ক'ৰ 12,000 13,000 টকাৰ কথা কৈছে বোলে সি অকল 28 টকীয়া কেৰাফি এটা কিনিব আহিছিলে মই সুধিলোঁ কৈছে তাক মই তাক সুধিলোঁ বুজিছে কি হ'ল বোলে কেৰাফি লৈছে নহয় মানুহজনী অসুবিধা হ'ল কৈছে বোলে তেতিয়া মই কৈছোঁ বোলে এই 7 দিনটো আপোনাৰ কামেই নাই আপুনি যাওক বৰশী টোপাকগৈ তেতিয়াবা কৈ বৰশীডাল কিনোৱাৰ পৰা ইটো সিটো লগাই তাক 12,000 13,000 কৰি দিওঁ বোলে সি 28 টকাহে আহিছিলে বুজিছেনে তেতিয়াহ'লে ভাবিছা গুজৰাটী 7 দিন অফ মানে বৰশী টোপা যায় ইয়াত কাম নাই আৰু ঘৰত